Welcome back to my YouTube channel. আজি বৰ্তমান আছো আজি বেলেগত নেযাং আজি বৰ্তমান আছো গাঁৱতে আছে আজি আমাৰ বিহুৱাত আছে এফালে বিজিত মই আছো আজি উপভোগ আজি আমাৰ ফূৰ্তি কৰিম বিহু শেষ আমাৰ গাঁৱৰ আজি বিহু শেষ আজি সবে মিলি ফূৰ্তি কৰিম ভাল লাগিব ফূৰ্তি কৰি আৰু 2-3 বছৰ পিছত এবাৰ নেক্সট বছৰ বিহু পাছো 2 বছৰ পিছত বিহু পাছো আজি উপভোগ কৰোঁ কেনেকুৱা আজি গোটেই আজি বৰ্তমান বিহু শেষ হ'ব বিহু শেষ হোৱা পৰিস্থিতি খুব অলপ চাই লওক গোটেই গাঁৱৰ মানুহ মানে 100%ৰ ভিতৰত 95% মানুহ আহে আপোনালোকে বিহু শেষ দিন আপোনালোকে দেখি আছে এইফালে চাওক বিহু পূৰা মানে গাঁৱৰ পূৰা 100%ৰ ভিতৰত 90% মানুহ আছে এইফালে আছে আমাৰ বইলা আমি মৰমতে বইলা বুলিয়ে মাতোঁ আপোনালোকে চাই থাকক এইফালে চাওক বিহু চাওক আপোনালোকে বিহু শেষ হ'ব একদম ইয়াত মানে এইফালে বিপুল দা ঘৰত বিহু গাই আছে বিপুল দা ঘৰত গৈ আছোঁ চাই দেখি আছে বৰ্তমান ব্লক চলি আছে ব্লকৰ ভিতৰতে ইমান এটা পূৰা উৎপাত হৈ আছে এইফালে আছে পৰাগদাৰ লগত লগ পাই পিনে বহুত ভাল লাগিলে ৰিটাৰ্ণ গৈ আছোঁ মানে অলপ আগলৈ মানৱে মাতি আছে এইফালে চাওক বিহু মানুহ একদম বহুত বেছি চাওক 200 ঘৰ ভিতৰত এতিয়া বৰ্তমান লাষ্টঘৰ এতিয়া এইটো হ'ল বৰ্তমান লাষ্টঘৰ ভিতৰত এতিয়া আমাৰ বিহু শেষ হ'ব এঘৰ ভিতৰত আমাৰ এইফালে চাওক এইফালে হেৰি হ'ব শেষ হ'ব বিহু শেষ হ'ব আপোনালোকে চাই থাকক আপোনালোকে এঘৰ আমাৰ লাষ্টঘৰ আপোনালোকে চাই থাকক ব্লগটো পূৰা শেষ কৰি পিনে চাব গোটেই ৰাইজে আহি এইঘৰ মানুহতে লাজ নুমাৰিব ঘৰটো দেখাই দিয়া গতিকে আমাৰ ৰাতুল দাস ছাবস্ক্ৰাইবাৰ আৰু লাইক কমেণ্ট যিমানখিনি আছে গোটেইখিনিয়ে তেখেতক গোটেইখিনিয়ে শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক এয়াই আমাৰ লাষ্ট বিহু ইয়াৰ পিছত আমাৰ চোতালত মুকলি বিহু হ'ব ৰাতুল দা মুকলি বিহুত আমাৰ একদম পূৰা উপস্থিত আছোঁ মই মুকলি বিহুত তেখেতক আমি এখন ফুলা গামোচাৰে অনুষ্ঠান আমাৰ কমলা দাস তেখেতেও এখন ফুলা গামোচা এখেতে ভিডিঅ' জৰিয়তে আমাৰ চেপাঘাটে ৰাইজৰ বিহু উৰুৱা উদযাপন সকলো দেখাব বিহু গোৱা লাষ্টঘৰ চাওক মানুহ চাওক আপোনাৰ লাষ্টঘৰ বিহু আপোনালোকক দেখাইছোঁ কেনেকুৱা হয় কি পায় একদম শেষলৈকে চাই থাকক ব্লগটো শেষলৈকে চালে আপোনালোকে গম পায় পূৰা লাষ্টঘৰ মানুহ চাওক কিমান আছে জুবিনদা ভালকৈ দেখাই দিয়ক এইফালে দেৱ আছে পোহৰত দেখিয়ে পোৱা নাই
বিহু মৰাৰ পিছত আপোনালোকে ভাবিছে ক'ত শেষ কৰিব মানে ইয়াত চাওক এইফালে পানী হৈ আছে পানীৰ মাজত আজি পূৰা ধামাকা হ'ব গৈ আছে ব্লগটো চাই থাকক আপোনালোকে শেষলৈকে চাই থাকক ঐ চিৰণ দা আপোনালোকে যে আগত যিখন ফিল্ড দেখিছে সেই ফিল্ডখনতে আমাৰ বহুত বছৰ মূৰত এখন ফিল্ড আহিছিলে সেই ফিল্ডখনৰ ভিতৰতে হ'ব আমাৰ বিহু উৰুৱা শেষ সমাপ্ত দুবছৰ পিছত আপোনালোকে আমাৰ বিহু দেখিব পাইছে বিহু দেখি চাগে বহুত ভালে পাইছে বিহুৰ শেষ হোৱাৰ পিছত আমাৰ আপোনালোকে চাই থকা একদম শেষলৈকে ভিডিঅ'টো চাই থকা একেবাৰে স্কিপ নকৰিব চাই থাকক আপোনালোকে দেখি আছে বৰ্তমান গোটেই মানুহ চাওক আপোনালোকে 100%ৰ ভিতৰত 95% মানুহে আছে আমাৰ গাঁৱত চাওক গোটেই 5% মানুহে ঘৰত আছে আৰু আপোনালোকে দেখিছে আমাৰ এইটো কি আছিলে সৰস্বতী পূজা ব্লগটো আপুনি পদুন্য ভাই চাই লওক চাই থাকক আপোনালোকে ব্লগটো অলপ আগৰ ফালৰ পৰা গৈ পিনে আমি সোমাই আছোঁ আপোনালোকে ব্লগটো চাই থাকক এইফালে গৈ এইফালে সোমাই দিম ব্লগ আপোনালোকে চাই থাকক এইফালে এইডোখৰতে আমাৰ বিহু গোটেই গাঁৱৰ ৰাইজে একমাহ মানে 15-16 দিনৰ পিছত ইয়াত বিহু হোৱাব আপোনালোকে চাই থাকক এইফালে প্লেচটো চাওক মানে ইয়াত মেইন কথা হ'ল মানে আগতে পানী নহৈছিলে এডোখৰ জেগাত মেইন কথাটো হ'ল এতিয়া এখন বৰ্তমান গাঁৱত এখন ফিল্ড আহিছে ফিল্ডখনৰ কাৰণে ইয়াত পানী আহি গৈছে চাই থাকক আপোনালোকে মানুহবিলাক চাই থাকক এইফালে আছে আমাৰ মানৱ দা চাই লওক এইফালে আছে আমাৰ চিৰণ দা দুবছৰ পিছত বিহু পাইছে আপোনাৰ কেনেকুৱা আপোনাৰ সেইটো কৈ দিয়ক দুবছৰ পিছত বিহু পাই এনেকুৱাই লাগিছে যে নিজে পাহৰি গৈছোঁ আমাৰ ৰাতুল মোৰ নিজৰ ভাইটি হৈ তেখেতে এটা ব্লগ নতুনকৈ ইছ্যু কৰিছে তেখেতৰ মানে চবে ফ'ল' কৰক লাইক কৰক কমেণ্ট কৰক আজি দুবছৰ একেবাৰে নাপাহৰিব দীপুদা নামটো আপোনালোকে দেখিলে ক'ৰবাত দীপুদা বুলি
আজি 15 দিনৰ মূৰত বিহু মাৰি গোটেই গাঁওখন আজি ধুনীয়াকৈ বিহুখন শেষ কৰিছোঁ পুৰা ফিলিং পুৰা হেপী মানে পুৰা হেপী চাই থাকক বলটো একদম শেষলৈকে এইফালে আমাৰ এইফালে প্ৰদ্যুন্ন আছে এইফালে চৈত্যৰঞ্জন হয়নে এইফালে অমিত আছে অমিত ভাই আছে আমাৰ 2 বছৰ পিছত বিহু পাইছে আপোনালোক কেনেকুৱা অনুভৱ হৈছে 2 বছৰ মূৰত বিহু পাই এনেকুৱা মানে কি ক'ম আৰু একদম ভাষা নাইকিয়া নেকি আৰু বিহু বুলি ক'লে এনেও ভাষা নাই বাৰু আজি 2 বছৰ মূৰত পাইছোঁ বহুত ভাল লাগিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে দে এই খোৱাখন কিহৰ কাৰণে সজাইছে অলপ কৈ দিব নেকি মানে এইটো হ'ল কি আমি গৰু বিহুৰ দিনাখনে আমি প্ৰজননৰ প্ৰতীক হিচাপে কণী যুঁজ কৰি ইয়াত আমি গৰু গা ধুৱাই কিনে আমি পৰম্পৰা হিচাপে আমি গৰু বিহু পালন কৰোঁ তাৰপিছতে আমি বিহু 7 দিনৰ পিছত আহি আমি ইয়াত গোটেই গাঁওখন আমি বিহু কৰি আহি শেষৰ দিনৰ কাৰণে আমি ইয়ালৈ আহোঁ ইয়াতে আমি সম্পূৰ্ণৰূপে আমাৰ 10তম বিহু যি আছিলে পৰম্পৰা এই বিহু আমি চোতাল বিহু হোৱাৰ পিছৰ পৰাই আমি যেতিয়াৰ পৰা গম পাওঁ অথবা আমাৰ বুঢ়া ককাই কৰাৰ পিছৰ পৰাই আমি আজি আহি কিনে বিহু বিদায় হিচাপে আমি ইয়াতে এই ফিল্ডতে আমি সকলোৱে মিলি একগোট হৈ আমি চোতাল বিহু আনি ইতিমধ্যে আমি ইয়াতে সকলোৱে এদিনতে আমি মুকলি বিহু হিচাপে আমি ইয়াক সমাপ্ত কৰোঁ আৰু ইয়াতে আমি বসন্তৰ বসতিৰ কাৰণে আমি 2খনকৈ শৰাই অৰ্থাৎ পুৰুষ আৰু মহিলাসকলৰ ফালৰ পৰা 2 বিভাগে দি আমি আজিৰ দিনটোতে বিহু সামৰণি থেংক ইউ ভাল লাগিছে পিছত বিহু পাইছে কাৰ কেনেকুৱা অনুভৱ আছে একবাৰ কৰিলে ভাল সমস্ত মিলি আমি বিহু গাওঁ হয় এই বুঢ়া কথা ডেকা গাভৰু নাতি পুতি সমস্ত মিলি আমি এই বিহু বহাগৰ বিহু উপাৰ্জন কৰোঁ সদায় আমাৰ এই বিহু আহিয়ে থাকিব আপোনালোকে এই নিয়মটো কিমান বছৰ আগৰ পৰা পালন কৰি আহিছে পূৰ্বপুৰুষৰ নিয়ম আমাৰ ককা দেউতাসকলেও এই নিয়ম কৰি আমাৰ এই বিহু সাঁচনি চলাই গৈ আছে সদায় আমি বিহু পৰিচালনা কৰি সমিতিয়ে আমাৰ হুঁচৰি সমিতিয়ে পৰিচালনা কৰি আমাৰ বিহুখন সম্পূৰ্ণৰূপে চলাই শেষ কৰে 2 বছৰ আপোনালোক কৰোণাৰ মানে যিটো সংকাৰ আহিলে তাৰপাছত আপুনি যিটো বিহু পাইছে আপোনাৰ কিমান সুখ বহুত ভাল লাগিছে সেই 2 বছৰ আমাৰ বিহু আমাৰ হুঁচৰি গাব নাপালে গাঁৱৰ জ্ঞাতি বন্ধু বান্ধৱ আৰু ডেকা গাভৰু সকলো যে বন্দী হৈ আছিলে আজি মুকলি বিহু পায় সমস্ত ডেকা আপোনালোকে দেখিছে গাঁৱৰ মানুহবিলাকে এনেকৈ ফূৰ্তি কৰে চাওক বৰ্তমান শেষ হৈছে পুৰা গাঁৱত পুৰা পানী ছটি আছে চাই লওক এইটো চাই লওক পুৰা পৰি গ'ল